হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ assamese টেক ছাপোৰ্ট চেনেললৈ। আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ জিঅ'ত কেনেদৰে স্পীড কৰিব পাৰি। যিহেতু আজিকালি বহু সংখ্যক লোকে জিঅ' ব্যৱহাৰ কৰা দেখা গৈছে, সেইবাবে জিঅ'ত নেট বহুত শ্ল' হৈ গৈছে আৰু বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছে, যাৰ বাবে মানে ইউটিউবটো ভালদৰে চাব নোৱাৰি বা এনেকুৱা বেলেগ অন্য নেট কৰিব নোৱাৰি। তাৰ বাবে বহুত অসুবিধাৰ সৃষ্টি হৈছে আৰু মই আপোনালোকক ক'বলৈ গৈছোঁ জিঅ'টো আপোনালোকে কেনেদৰে স্পীড কৰিব। তাৰ বাবে আপোনালোকে গোটেই ভিডিঅ'টো চাব লাগিব, প্ৰথমৰ পৰা শেষলৈ যেন গোটেই ভিডিঅ'টো চাই। আৰু আপোনালোকক মই বেছি সময় নষ্ট নকৰোঁ, তো বলক ভিডিঅ'টো শুৰু কৰোঁ। তাৰ বাবে আপোনালোকে যাব লাগিব প্ৰথমতে আপোনালোকৰ ছেটিঙত অ'কে কৰি ইয়াত দেখা পাইছে মোবাইল নেটৱৰ্ক। ইয়াত মোবাইল নেটৱৰ্কত ক্লিক কৰি দিব। মোবাইল নেটৱৰ্কত গৈ ইয়াত APN বুলি আছে, APN ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰনেট বুলি আছে, এইটোত জিঅ' নেটত যাব। গৈ আপোনাৰ ইয়াত আছে পৰ্ট বুলি, পৰ্ট ক্লিক কৰিব ইয়াত। তাৰপিছত ইয়াত লিখিব 8080, তাৰপিছত অ'কে কৰি দিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ তলত ইয়াত চাৰ্ভাৰ লিখা আছে, চাৰ্ভাৰ, ইয়াত চাৰ্ভাৰ ক্লিক কৰিব। ইয়াত লিখিব www.wfgeo5%, www.wfgeo5% 4G, www.wfgeo5% 4G. অ'কে কৰি দিব। তাৰপিছত যাব আপোনালোকে ইয়াত দেখা পাই আছে, ইয়াত আছে APN টাইপ, এইটো আছে ইয়াত ডিফল্ট এক্সেপ্টন লিখা আছে, ইয়াতে এইটো এক্সেপ্টনটো বেক কৰি দিব। ডিফল্টৰ পিছত এটা কমা আছে, কমাটোৰ পিছত আপোনালোকে লিখি দিব XCAP, তাৰপিছত অ'কে কৰি দিব। তাৰপিছত ইয়াত দেখা পাইছে অথেণ্টিকেশ্যন টাইপ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে PAP লিখা আছে, এইটো ক্লিক কৰি দিব। তাৰপিছত তলফালে যাব, ইয়াত দেখা পাইছে বেৰিয়াৰ, ইয়াত ক্লিক কৰি দিব আৰু LTE টো ক্লিক কৰি দিব। LTE ক্লিক কৰিলে আপোনালোকে ঠিক আছে। এইখিনি কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত ছেভ বুলি ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ নেটটো অন কৰি দিব, তাৰপিছত বেক কৰি দিব। বেক কৰি দি আপোনালোকৰ মোবাইলটো এবাৰ ছুইচ অফ কৰি দিব। তাৰপিছত আকৌ ছুইচ অফটো অন কৰিব। তাৰপিছত আপোনালোকে দেখা পাব, যদিহে আপোনাৰ জিঅ'ত আগতে বা 3 KB 4 KB মাৰি আছিল পাৰ ছেকেণ্ডত, তেতিয়াহ'লে আপোনালোকৰ 100+ KB মাৰিব। আৰু যদিহে 3 MB 4 MB মাৰিছিল, তেতিয়াহ'লে নিশ্চয় 15+ MB মাৰিব। আৰু যদিহে 70 MB মাৰিছিল, তেতিয়াহ'লে 75-70 এনেকুৱা MB মাৰিব। সেইখিনি ছেটিং কৰি লওক আৰু আপুনি নিশ্চিত মনে ইণ্টাৰনেট ব্যৱহাৰ কৰক। ধন্যবাদ, আজিলৈ ইমানেই।